গাঁৱত আহিলে এইবিলাক বস্তু চাই খুবেই ভাল লাগে আৰু এয়া বাঁহৰ গাছ ইমান বতাহ লাগি আছে। वेलकम बैक टू माई चेनेल। आशा करिছোঁ আপোনালোক ভালে আছে। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত আৰু এটা ইণ্টাৰেষ্টিং ব্লগ লৈ। কাৰণ এয়া ৰাতিপুৱা ওলাইছোঁ, একো কাম কৰা নাই কাৰণ কাৰেণ্টো নাই, সেইকাৰণে ৰাতিপুৱা ওলাইছোঁ যাবৰ কাৰণে শাহু ঘৰত, কাৰণ হাজবেণ্ড যাব সেইকাৰণে। ইমান ধুনীয়া ভিউ চাইছেনে? কিমান ধুনীয়া, গাঁৱত আহিলেহে এইবিলাক চাব পাৰি আৰু ইমান ধুনীয়া, দেখিয়ে ভাল লাগি আছে। ইয়াত খোলা খোলা গোটেই গাঁওখন, সেইকাৰণে ধুনীয়া লাগে চাই। আৰু এয়া পাত ধুই মানুহ থৈ দিছে এনেকৈ। আৰু গৈ আছোঁ এয়া মাথাউৰি, ইয়াৰ পৰা গৈ আছোঁ। আৰু এয়া ঘৰবিলাক ইয়াৰ পৰাই চোৱা যায়, আমাৰ শাহু ঘৰৰ ঘৰ, কিন্তু ঘূৰি ঘূৰি যাব লাগে। আৰু এইটো হৈছে বাঁহৰ সাঁকো। এয়া অলপ খোজকাঢ়ি যাব লাগে, বাইক উঠোৱা নাযায়, মানে বাইক দি যোৱা যায় কিন্তু বাইকত উঠি যোৱা নাযায় এইখিনি। এয়া যাই আছোঁ আৰু ছানডে সেইকাৰণে ল'ৰাও আহিছে, ভাবিলোঁ আমিও যাওঁ। আৰু ৰাতিপুৱা কাৰেণ্ট নাই, 3টাৰ পৰাই কাৰেণ্ট নাই, ৰাতিপুৱা 3টা বজাৰ পৰাই কাৰেণ্ট নাই, সেইকাৰণে কাম একো কৰিব পৰা নাই। এনেকৈ থৈ আহিছোঁ, কাৰণ কিমাননো কাম কৰিম, অলপ ঘূৰা ফুৰাও কৰিব লাগে। আৰু আজি সময় হৈছে সেইকাৰণে আহিলোঁ। আৰু এয়া পাত খেত, এইবিলাক কিমান ধুনীয়া। আৰু এয়া আহি পালোঁ, এইটো শাহু ঘৰৰ পিছফাল হয়। আপোনালোকে ব্লগটো চাব। আৰু এয়া ফটো উঠাই আছে গছ গৰাৰ, কাৰণ কিবা গছ গৰি আছে আজি, ফটো উঠাই দি আছে। গাঁৱত আহিলে এইবিলাক বস্তু চাই খুবেই ভাল লাগে। আৰু এয়া বাঁহৰ গাছ, কিমান বতাহ লাগি আছে। আৰু এয়া মোৰ জা ধান শুকাই দিছে, ধান লাৰি দি আছে। আৰু ইমান ৰ'দত দিছে, ইমান ৰ'দত কাম কৰি আছে, বাপৰে বাপ। हेलो गाइस, एया मोर जा धान শুকা দিছে, ধান ৰ'দত দিছে, ইমান ৰ'দত ধান শুকাই আছে। আৰু ইয়াত আহিলে গৰু চাব নে গছ গছনি চাব, কিমান ধুনীয়া ধুনীয়া গছ গছনি, চাই ভাল লাগে। আৰু মোৰ যা ধান শুকা দিছে এয়া।
হেল্ল' গাইছ, এয়া ভাত ওলাই ল'ল দুপৰীয়াৰ আৰু এয়া খাই আছোঁ। এইটো হৈছে বেলেগ মোবাইল, কাৰণ হাজবেণ্ডৰ মোবাইল। সেইটো যা ৰান্ধি আছে তেতিয়াই মোবাইলটো মোৰ ছুইচ অফ হৈ গৈছে, কাৰণ কাৰেণ্ট নাছিল, চাৰ্জ দিব পৰা নাই। মোবাইলটো লৈ আহিও কাম হোৱা নাই। আবেলি সময়খিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু ল'ৰা আৰু হাজবেণ্ড খাই যাব, মই সন্ধিয়া যাম, কাৰণ ল'ৰাটি হেল্ল' গাইছ, এয়া 7টামান বাজে আৰু মই এতিয়াহে আহিলোঁ ঘৰত, কাৰণ ল'ৰা আগতে আহিছিল, মই এতিয়া আহিলোঁ। গাইজ, মই এতিয়াহে আহিলোঁ আপোনালোকৰ মাজত। আৰু ল'ৰা আগতে আহিছে, ছানডে, সেইকাৰণে তাই গৈছিল ৰাতিপুৱা, কিন্তু টিউশ্যন আছে নেকি সেইকাৰণে আহিছিল আগতে। আৰু মই এতিয়াহে আহিলোঁ, হাজবেণ্ডে গৈছিল আকৌ লৈ আহিল। আৰু তাই আহিছিল, আহি পেলাই দেখে আজি টিউশ্যন নাই। তাৰপিছত কি কৰিব, মইতো ৰাতিপুৱাই গৈছোঁ, কাৰেণ্ট নাছিল, আজি একো কাম কৰা নাই। আৰু তাই আহি কি কৰিছে দেখাই আছোঁ। আৰু ইমান গৰমত এতিয়াও গা পা ধোৱা নাই, এতিয়াহে গা পা ধুম, কাৰণ ইমান গৰম আৰু মই কাপোৰো লৈ যোৱা নাই সেইকাৰণে। ল'ৰা এইটো ঘৰৰ কাম সকলো কৰি লৈছে, এয়া চাদৰ পাৰিছে, ঘৰ দুৱাৰ চাফা কৰিছে, একদম চিকচাক কৰি থৈছে। তাৰপিছত এইবিলাক কাঁহী বাতি ধুই লৈছে, চিকচিকীয়া কৰি কাঁহী বাতি ধুইছে, এটা লেতেৰাও নাই, দেখিছে, এটা লেতেৰাও নাই। গোটেইবিলাক কাঁহী বাতি ধুই ৰ'দত শুকাই আকৌ ঘৰত আনি থৈছে। আৰু এয়া মই চাহ বনালোঁ, এতিয়াও খোৱা নাই, কাৰণ মই অলপ গা পা ধুই আহোঁ, তাৰপিছতহে খাম। আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। হেল্ল' গাইছ, এয়া গাখীৰটো গৰম দিছোঁ, গা পা ধুই আহিলোঁ, তাৰপিছত চব্জি বনালোঁ। এয়া আলু আৰু অলপ মিট আছিল, এইটো দি চব্জি বনাইছোঁ। তাৰপিছত ভাতো হৈ গৈছে। আৰু এয়া চাহৰ কাঁহী বাতিবিলাক ধোৱা নাই, কাৰণ ৰাতিপুৱা ধুম, এতিয়া আৰু নুধুওঁ, ৰাতি হৈছে। আবেলি কি কৰিলোঁ শাহু ঘৰত, সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ মোবাইলত চাৰ্জ নাছিল, সেইকাৰণে দেখাব পৰা নাই। ল'ৰাৰ হাতত পঠাই দিছিলোঁ চাৰ্জ দিবলৈ। আৰু ৰবিবাৰে আমাৰ ইয়াত কাৰেণ্ট নাথাকে, ছানডে, সেইকাৰণে আবেলিৰ মানে ভিডিঅ' কৰিব পৰা নাই। এয়া ৰাতি আহি কৰি আছোঁ, আপোনালোকে ব্লগটো চাব দে। আৰু এতিয়া গুড নাইট, আকৌ নেক্সট ব্লগত আহি আছোঁ, তেতিয়াৰ কাৰণে বাই বাই।